প্ৰথমে উৰুলি ৰাইজৰ হৰিধ্বনি ধূপ ধূনা জ্বলোৱা জোৰোণাহি ৰৈ আছে আদৰু গয়ুলোৱা ৰাম কৃষ্ণ আগৰখন ভাৰতে ৰাম কৃষ্ণ কি আনিছা হৰি মূৰৈ সমাজৰ মাজতে থোৱা ৰাম কৃষ্ণ পাছৰখন ভাৰতে ৰাম কৃষ্ণ কি আনিছা হৰি মূৰৈ কইনাৰ আগতে থোৱা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱা হে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ৰাইজৰ হৰিধ্বনি আয়তিৰ উৰুলি শিৰত সেন্দুৰ দিয়া কৃষ্ণ কৃষ্ণ বুলি অৰুণা শিৰত সেন্দুৰ ললা মূৰত কাপোৰ ললা দাম্পত্য জীৱনৰ পাতনি মেলিলা তাঁতৰ শালত বহি মাকুতি লোৱা কি লাগিব মাৰা কোৱা একো মোক নালাগে সকলো আছে জীয়ৰী জীৱন্তী ঘূৰাই মোক লাগে পুত্ৰ তোলে পুণ্যলৈ কইনা তোলে দানলৈ তাকে ভাবি আই দেউ শান্তি আনা মনলৈ কাষে লোটালোৱাই ও শশী হিৰে লোৱা সেৱা যমুনালৈ যাব লাগে ও শশী নকৰিবা হেলা ঋষি মুনি তপস্যা কি তুমি ভাবিছা খোজকাঢ়ি পানী তোলা ডাঙৰ দাদাৰ জখছা আই দেউৰে পদূলিতে হালি আছে নল কলহে ঢালে যমুনাৰে জল গা ধুই আই দিবি মাক সুধিলে ঐ ৰাম কি সাজ সলাব পাইহে ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম
এই সাঁজ হলাব পাইহে অ মন্তৰা আইদেউ সজাবলৈ আহে ক'ৰ পৰা আহিছে আহিছে ওচৰৰ পৰা চচি নিচিনাকৈ সজাব চাবা খোপাতি বান্ধিবা ওখকৈ তুলি কপালত পেলাবা অলকা চুলি আকাশত বগালে আকাশীলতা শুনাচোন আইজনী কেইটিমান কথা আজিৰ পৰা তুমি হলা বোৱাৰী এৰিব লাগিব স্বভাৱ জীয়ৰী কৰিব লাগিব ঘৰখনৰে কাম ৰাখিব লাগিব মা দেউতাৰ মান দবা শংখ বাজিছে ৰামচন্দ্ৰ আহিছে শহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে আহা পাব হাঁহি ৰাইজক সেৱা কৰাহি সমাজক সাক্ষী কৰি আইদেউ গ্ৰহণ কৰাহি অ বিনন্দীয়া ছাতি জপাই দিয়া চাবলৈ আহিছোঁ ৰাম কেনেকুৱা বাওঁ হাতৰ মালা ধাৰি হাততে লোৱা হাততে লোৱা সমাজকে সাক্ষী কৰি স্বামী বৰণ কৰা শিলৰ সাকু বান্ধিলোঁ আজিৰ পৰা ৰামচন্দ্ৰ আমাৰ আইদেউ গোটালোঁ হিমালয় পৰ্বতত মাৰিছে বতাহ আইদেৱে জনাইছে মা দেউতাক সেৱা মৰমৰ মা দেউতা চৰণত ধৰোঁ ৰামচন্দ্ৰই মাতিছে যামনে বাৰু যোৱা মাজনী ঈশ্বৰৰ লিখন নগলে নচলে নাৰীৰে জীৱন